চহৰ আৰু নগৰ অঞ্চলত সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছিল যদিও একাংশ অঞ্চলৰ ৰাইজে কিন্তু চহৰ নগৰ নহয় বিভিন্ন বজাৰ এলেকাৰ নিজে নিজে লকডাউন ঘোষণা কৰিছে মই বুজাইছোঁ মঙলদৈ চহৰৰ নিকটৱৰ্তী ৰামহৈত আৰু ৰামহৈ এইটো সাপ্তাহিক বজাৰ এলেকা আৰু ইয়াত কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান আছে আৰু প্ৰায় শতাধিক দোকান বজাৰ থকা এই অঞ্চলটোত যোৱাকালি আৰু আজি ইয়াৰ স্থানীয় ৰামহৰি আঞ্চলিক যুৱ মঞ্চই নিজাকে লকডাউন ঘোষণা কৰিছে আৰু যাৰ ফলত যোৱাকালি বজাৰসমূহ দোকানসমূহ বন্ধ আছিলে আৰু আজিও এই প্ৰায়সমূহ দোকান বজাৰ বন্ধ হৈ পৰিছে সেই মাজে মই দেখুৱাব সামগ্ৰিক পৰিৱেশ পুনৰ কৈছোঁ যিহেতু চৰকাৰে অকল চহৰ আৰু নগৰ অঞ্চলতে লকডাউন ঘোষণা কৰিছিলে কিন্তু একাংশ অঞ্চলৰ ৰাইজে বিশেষকৈ মংগলদৈ বিভিন্ন অঞ্চলৰ এইদৰে সাপ্তাহিক বজাৰ আৰু বিভিন্ন বাণিজ্যিক কেন্দ্ৰসমূহৰ অঞ্চলত কিন্তু স্থানীয় ৰাইজে বন্ধ ঘোষণা কৰিছে কিয়নো এই মহামাৰীয়ে ইতিমধ্যে দৰং জিলাত গণসংক্ৰমণ ৰূপ লৈছিলে আৰু প্ৰায় 800ৰো অধিকজন লোক আক্ৰান্ত হৈছে আৰু এই স্থানতো কেইবাজনো লোক আক্ৰান্ত হোৱাৰ পিছত ইয়াৰ স্থানীয় যুৱ সংঘই এই লকডাউন ঘোষণা কৰিছে মোৰ লগত আছে স্থানীয় যুৱ সংঘৰ বিষয়ববীয়া মই যাওঁ আপোনাৰ ওচৰলৈ আচলতে আপোনালোকে লকডাউন আমাৰ ৰামহৰি অঞ্চলত আমি দেখিছোঁ আজি কিছুদিনৰ পৰা কৰোনাই কেওফালে চানি ধৰিছে আৰু যোৱা শুক্ৰবাৰৰ দিনটোত আমাৰ ইয়াতে ৰামহৰি চকৰে এগৰাকী ব্যৱসায়ীৰ দেহত আমি কৰোনা পজিটিভ পোৱাৰ পিছত এই অঞ্চলটোত যাতে গণসংক্ৰমণৰ বলি নহয় সেইকাৰণে আমি 2টা দিনৰ কাৰণে স্থানীয় বন্ধ ঘোষণা কৰিছিলোঁ যোৱাকালিৰ দিনটোতো ব্যৱসায়ীসকলে সম্পূৰ্ণ বন্ধ হিচাপে অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিছে আৰু আজি ৰবিবাৰৰ দিনটোতো এই অনুষ্ঠান বা দোকান পোহাৰ সকলোবিলাক বন্ধ আছে আৰু সেইকাৰণে আমি বণিক সন্থা তথা অনুষ্ঠান প্ৰতিষ্ঠানক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছে তাৰ প্ৰতি কৰোনাৰ পৰা যি সাৱধানতা ল'ব লাগে সেই সম্পৰ্কে তেখেতসকলে যে সজাগ হৈছে সেয়া সূচাইছে আৰু এই ধৰণে যদি আমি সকলো সজাগ হওঁ সচেতন হওঁ নিশ্চয় কৰোনাই আমাৰ পৰা অতি কম দিনৰ ভিতৰতে আমি কৰোনাক প্ৰতিহত কৰিব পাৰিম আৰু এইখিনিতে আমি ক'ব লাগিব আমাৰ কাষতে আছে NENPL বিভিন্ন কৰ্মচাৰী ইয়ালৈকে বিভিন্ন অঞ্চলৰ পৰা অহা যোৱা কৰে গতিকে এনেধৰণে এই ৰামহৰি চকটোত বিভিন্ন ব্যক্তিৰ সংস্পৰ্শত আহে সেই গণসংক্ৰমণ প্ৰতিহত কৰাৰ কাৰণে আমি 2টা দিনৰ কাৰণে এইটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছোঁ কিমানজন সংক্ৰমিত হৈছে বা পজিটিভ পোৱা হৈছে হয় আমাৰ ইয়াতে প্ৰায় 5-6জন ব্যক্তিয়ে আমাৰ ইয়াতে পজিটিভ ওলাইছে আমাৰ যোৱা পৰহি অৰ্থাৎ শুক্ৰবাৰেও আমাৰ চকৰে বিশিষ্ট ব্যৱসায়ী বীৰেন ডেকাৰ পুত্ৰ নয়ন ডেকা তেওঁ কৰোনা পজিটিভ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ ঘৰখন সম্পূৰ্ণৰূপে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে সেই উদ্দেশ্যে আমি ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান কৰা বন্ধ যোৱাকালি সুচাৰুৰূপে হৈ গৈছে আৰু আজিও বৰ্তমান ঠিকে চলি আছে ৰাইজক সজাগ কৰাৰ ব্যৱস্থা কৰিছে নেকি হয় ৰাইজক সজাগ কৰা মানে আমি যোৱাকালি